এইরকম পাখি মেলি মেলি কক যা হে বাহিৰত মোৰ এটা কাম আছে তাৰে কামত যাম বাহিৰত অলপ কামত যাবি না সেই বান্দাৰটোৰ লগত চেনি খাবা যাবি আপোনাৰ চেনি খাই খাই চুগাৰ বাঢ়ি গৈছে তথাপি চেনিৰ মই এৰবা পৰা নাই মই চেনি নাখাও নহয় মিঠাইহে খাওঁ মিঠাই খা এই মিঠাই মাখিহে খাই তই মাখি হৈছা নেকি মিঠাই খাবা গিলি মই মাখিয়ে কিবা কবা লগা আছে যদি সোনকালে কওক মই যাওঁ বা কক যায় তই দিনে দিনে অধৈৰ্য হৈ গৈছা তই এই বান্দাৰটো ক'ত ৰখি আছে কচোন কোনো ৰখি থকা নাই মোক কি কথা কবা আইছাই তোৰ বান্দাৰটোৰ লগত কি হলি গলি মোক ফাঁকি দিবা আহিছা এইবাৰৰ পৰাই যদি সেই বান্দাৰটোৰ লগ হোৱা মই ভৰি কাটি দিম হ'ব দে ইমান কথা কব নালাগে একো চিন্তা কৰিব নালাগে সোনকালে আহিম 500 টকা এটা দেচোন 500 টাকা 500 টাকা নাই এতিয়া লাগে তো নাই বাপ্পা ঐ মই 500 টকাটো হাজিৰা দিবাক দিলি থৈ দিছিলো এই লৈ গেলে বা এই দমন কৰিব নোৱাৰা হৈছো উল্টাই মোক দমন কৰে কথা বেলেগ হৈছি ঘটনা বেলেগ ঘটছি ওরা কক গেলা হা ওরা কক গেলা ওলা হা বাপ্পা ঐ কি হলনো কি হল ইমান যে চিঞৰ বাখৰ কৰি আছে এই তোৰ জিয়েৰে বান্দাৰটোৰ লগত চেনি খাবা গেছি তাই দমন কৰিব নোৱাৰা হৈছো মোকে অলকাই দমন কৰা হৈছে 500 টকাটো মোৰ পৰা নিলাগে তাই মই 500 টকাটো হাজিৰা দিবাক দিলি ৰাখি দিছিলো হেই মনে মন থাকক নিজৰ ছোৱালীজনীকহে 500 টকা দিছে মোকে খুজিছিলে কিন্তু মোৰ ওচৰত নাই কাৰণে মই বোলো তাৰ বাপেৰ ওচৰ পাই নাই গৈ ছোৱালী মানুহৰ দুখ দেখে আৰু তাই আৰু মোৰ দুখটোহে দেখে বেলেগৰ দুখ নেদেখে এই বেটি তাক বেছি উঠাই নেদবি বুঝছা কিবা যদি হেষ্ট নষ্ট হয় নহয় তোৰ কিন্তু ৰেহাই নাই তোৰ এই খামাহান মুখ একে ঘুচাই ভাঙি দিম মই কাৰ মুখ ভাঙে হা কাৰ মুখ ভাঙে মোৰ মুখ ভাঙে মাৰক মাৰকচোন মোৰ মুখ ভাঙি চাওক এই নাভাঙো মই এনেহে কৈছো কথাটোহে কৈছো তোক কথাত কথা কৈছে হা ছোৱালী কি লাগে মোক কি লাগে আজিলৈকে সেইটো হলে দায়িত্ব নাই হা গাভৰু ছোৱালী এজনী ঘৰত আছে তাই কি লাগে কি নালাগে কি কৰিব কি নকৰিব সেইটো হলে দায়িত্ব নাই অকল চেনি খোৱা নিজৰ ছোৱালীজনীৰ কথা এনেকে বদনাম উলিয়াই হা নিজে কি ভাল হা কি ভাল এই তই দেখোন মোৰ লগত চেনি খাইছিলে কি হল মই চেনি খাইছিলো নে আপুনি মোৰ লগত চেনি খাইছিলে এই মুখখান দেখোন ধাৰ হৈ উঠি বাঘ হেন হৈছি খাই ভাল মই কোনোবা দিনা মোৰ মুখখান মেলি ওরা কৰি যা তু কি হলে আজি কি ইমান মন মাৰি আছা ঘৰত মোৰ কাৰণে সদায় কাজিয়া হৈ থাকে কিবা এটা কৰা সোনকালে মোক লৈ যোৱা নিব পাৰো হলে মোৰ বিজনেছৰ কথা আছে না বুঝছা না তাৰ উপৰি আগৰ মাইকীটো মই ডাইভৰ্চ দিব লাগিব তাৰপিছত তোক নিব পাৰিম কি তোৰ ঘৰত আৰু এটা আছে মৰণ নহয় ইমান দিনে মোক কিয় কোৱা নাছিলি সেইটো নহয় সেইটো কাম কৰা হে আৰু তোক মই নিলে ৰাণী নিচিনাকে আৰু মই ৰাখিম হয়নে হনামুৱা ঘৰত এটা তিৰি আৰু বাহিৰত এটা ছোৱালী নহয়নে তুমি ঠিকেই ধৰছা হাতেৰ বুলি কৈছো ঘৰত এটা তিৰি থকাৰ পিছতো ছোৱালীৰ পিছত ঘূৰিব লাজ নালগে তো সভ্য গুণ্ডা আজিৰ পৰা মোৰ পিছ নলবি কিন্তু কৈ দিছো ডেকা লিখিৰা জীয়াই প্ৰেম কৰিলে ভাল দেখি এই বুঢ়াটোৱে ঘৰত এটা তিৰি থকাৰ পিছতো এই সোপা কৰি আছে কলিজা তোৰ মই কৈছো নহয় তই কিয় বিশ্বাস নকৰা সেইটো মই কাম কৰা তিৰি তই মোৰ জীৱন আৰু তই মোৰ মৰম তোক কৰো মই বহু মৰম হয়নে চাও ময়ো কৰো কি কৰা মৰম মৰম কৰবা চাও গালখন পাতি দেচোন এটা চুমা খাও গালখন পাতি দিম হয় নেকি খা ভাল লাগিল না মৰমটো শুনচোন আৰু খাবি মৰম নাখাও এটা তিৰি দি নহয় তোৰ বাপ্পা ঐ কি ছোৱালী এইটো মই কিবা তিৰি তোৰ কথা কৈ ভুলে শুনো নেকি ইমান ধুনীয়াকৈ চেনি খাই আছিলো এই বাপ্পা বেয়াকে মাৰলাক দেখোন মেদিনে চিনিয়ে পোৱা নাছিলো কি ডেঞ্জাৰ মানুহে মোৰ জীৱনৰ লগত খেলা কৰবা আহে দিছো নহয় বাপে কাণেদি ঠঙা অলকে চিন পাই গৈছে আজি মই কোনো বাবু ৰচোন কেনে লাগিল কি কেনে লাগিল মানে মৰমটো আপুনি গম পালাক নেকি গম পালাক নেকি লাজ নহল
নিজৰ ঘৰত ধপ ধপ কৰি টিভি এটা থকাৰ পিছতো এই ডেকা ছোৱালীৰ লগত এইবিলাক লিলিমাই কৰি থাকিবলৈ হা এতিয়া কেনে পালা গাভৰু ছোৱালীৰ স্বৰটো বৰ মিঠা ন লাজ নাই কথা নিধক এনেকুৱাবোৰৰ কাৰণে গাঁওখন বৰবাদ হ'ল তই আচল তুমি দেখা পাবা লাগে না হেই শেষ মই হেই শেষ কথাতে আছে নহয় নিজৰ কথা নকবা পৰক ক'লে হয় লৰক কি ফৰক কথা হে হে কি কথা মানে এই কথাই কথাই কয় নহয় ওপৰৰ ফালে থু পেলালে নিজৰ মুখতে কয় এ ঠক হে কি উল্টা পুল্টাখন কৈ আছে যি ক'ব লাগে চিধা চিধি নকয় কিয় এ নহয় তুমি বুজিবলৈ চেষ্টা কৰাচোন কি চেষ্টা কৰিম আপুনি ক'লেহে মই বুজি পাম যদি নকয় মই কেনেকে বুজি পাম হা এইটো হয় এ মানে তোমাৰ ছোৱালীজনীক অকমান নাকি লগোৱা কি নাকি লগাব লাগে মোৰ ছোৱালীক কি নাকি লগা কথা কৈছে হা মোৰ ছোৱালীয়ে কি কৰিলে আপোনাক নহয় মানে এই হেৰি মানে ভাল ল'ৰা এজনৰ লগত প্ৰেম চেম কৰিলে ভাল দেখি কিন্তু গছ গজিয়া ঘৰত এটা মাইকী থকা টঙুৱা এটাৰ লগত প্ৰেম কৰিলে চি 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 কি হ'ল মোৰ ছোৱালীয়ে কি কৰিলে মোৰ ঘৰত আহি মোৰ ছোৱালী বদনাম কৰিবলৈ আহিছে হা কি প্ৰমাণ আছে মোৰ ছোৱালীয়ে যে তেনেকুৱা এটা কাম কৰিলে কি প্ৰমাণ আছে আপুনি দেখুৱাব পাৰিব সেইয়া সেইখিনিতে মাৰ খাই গ'লো নহয় মোবাইলটো লগত থকাৰ পিছতো ফটো এটা তুলি আনিবলৈ পাহৰিলো নহ'লে তোমাক মই 110% শুদ্ধ উত্তৰ দিব পাৰিলো হয় হ'ব হে এই ফটো আমি লেকচাৰ মোৰ আগত দি নাথাকিব বুজিছে সেইয়া নিজৰ মানুহ বুলি কথাখিনি মই ক'লো তাতে যদি তোমালোকে মোক বেয়া পাইছা মোৰ কি উপায় আছে হা তোমালোকৰ সেই গোবৰৰ পৰুৱা গোবৰলৈ যাব মোৰ কি আহে যায় কিন্তু সময়ত যেতিয়া পস্তাবা মোক নকবা কিন্তু দেই বৰবাদ হোৱাৰ পিছত কৈ আৰু লাভ নাই হা ঠক হে কি কথা ক'বলৈ আহিছে আপোনাৰ এইটো বয়সত লোকৰ কথা আলোচনা কৰিবলৈ সময় নাই বুজিছে আপোনাৰ এতিয়া প্ৰভু ভগৱন্তৰ ওচৰত নাম লোৱাৰ বয়স আৰু লোকৰ ছোৱালীয়ে ক'ত কি কৰি ফুৰিছে সেইবোৰ আপোনাৰ খুচৰি থাকিবলৈ দৰকাৰ নাই বুজিছে এ হ'ব দিয়া ইমান খং কৰিব নালাগে মোৰ ক'বলগীয়াখিনি ক'লো আহো দিয়া গৈ থাক অকল লোকৰ দুখটোহে দেখে নিজৰ দুখটো হ'লে নেদেখে ৰহ আজি এনেই ঘৰখনত ইমান টেনচন তাতে আকৌ এজনে মোৰ মূৰটো চুবাইছেহি আহক আজি ৰহ এটা কথা কলি বয়াটো নাপা নাপাওঁ কিয় বেয়া পাম কওঁ সেয়া আপুনি হৈছে এটা শিক্ষিত যুৱক মই তেতিয়া কি অশিক্ষিত আছিলো নেকি সেই অশিক্ষিত নহয় শিক্ষিত কাৰণে কৈছো বুজি পাইছা শিক্ষিত ঘৰত যদি অশিক্ষিত কামবিলাক কৰি থাকে ভাল দেখি নেকি কি জিলাপি নিচিনা পাইকা আছে কি ক'ব লগা আছে যদি চিধা চিধি কওঁ আপোনাৰ আপিটোক দৰাক দি থৌ কিয়া মোৰ আপিটো কি কৰিলাক সেয়া কি কৰিলা তোৰ আপিটো কি কৰিলা সেইটোতো আচল প্ৰশ্ন কৰিছা তোৰ আপিটোই প্ৰেম কৰছি প্ৰেম সেইটোনো কি ডাঙৰ কথা আপি চলি হলে আপা চলিৰ লগত প্ৰেম কৰিবই আমিওতো আগতে প্ৰেম কৰিছিলো গম পাইছো আপুনি ডেকা চেংৰা থাকোঁতেহে প্ৰেম কৰিছিল কিন্তু এতিয়া বিয়া হোৱা বুঢ়া এটা যি তাইৰ লগত প্ৰেম কৰি আছে লাইন মাৰি আছে সেইটো কিবা ভাল কথা হৈছে হা মাছা কি কৈছা ঐ মই গমেই নাপাওঁ দেখোন কেংকে গম পাবি এনেইতো চুলি সৰি গৈছি বুজিছা আৰু বাকী কেইডাল চুলিও সৰাই দিব তাই হে তাৰ আগতে সাৱধান কৰি দিয়ক বুজি পাইছে নাই হয় দে বিয়া হোৱা এটা দামৰাৰ লগত লাইন মাৰি আছে বুজি পাইছা কোনোবা দিনা যদি তাক লিখি পলাই যায় যাৱাৰ পিছত সেইটো ঘৈণীয়েক আৰু এইটো ঘৈণীয়েকৰ মাজত মাৰ কাজিয়া এখন আৰম্ভ হৈ যাব তাৰপিছত ডাইভোৰ্চ হৈ যাব নিজে ঘৰত আহি পুহিব লগা হ'ব ইজ্জত সন্মান ক'ত থাকিব মই ইমান দিন গমেই পোৱা ক'ত নাছিলো গম পাবি নিজৰ আপিটোৰ কথা যদি নিজে গম নাপা আৰু কি গম পাবি সেইকাৰণে কৈছো ভালকে গম ৰাখবি বুজি পাইছা আৰু সোনকালে সাৱধান কৰি দিবি নহ'লে কিন্তু কথা বেয়াৰ ফালে যাই আছে মইতো ভাল পাওঁ কাৰণে কথাখিনি কৈছো বয়াটো পাৱা নাই নাই দে মই এতিয়া বুজি পাইছো মই গমেই পোৱা নাছিলো নহয় মইনাটোৰ লগত প্ৰেম কৰা বুলি এতিয়াতো গম পাইছা পাইছো সাৱধান কৰি দি সাৱধান কৰি দিম তাই আজি আহিবা আজি গোটেই গাঁৱতে কথাটো ঘুনুক ঘানাককে ওলাইছে কিন্তু হয় না খানা হৈছি বাপ্পা গোটাই কথাগিলাখানেই মই গম নাপাওঁ আমাৰ ঘৰতো নকয়েই বাৰে বাৰে কৈ আছো ঘৰত এইগিলা কথা কিয় ক'ব নকবই নহয় এতিয়া পিছে মই কওঁতে গম পাইছেনে নাই পাইছো যা পিছে ঘৰত যা এতিয়া মই ঘৰত যাওঁ শাসন কৰো অলপ মই যাওঁ দে তই যাবি বুজাও শাসন কৰো তাত ধং নিজৰ আপিটো বেলেগ এটা দামৰাৰ লগত লাইন মাৰি থাকে ক'বা নৰেই হে তাৰ আকৌ বৰ লেকচাৰ গমে নাপোৱা বোলা কথা ঐ ক'ত গৈছিলি এফালে তোৰ লগত মোৰ দুটামান কথা আছে একলা তই ক'ত গৈছিলি পাৰ্লাৰত গৈছিলো তই বিউটি পাৰ্লাৰলৈ গৈছিলি নে সেই ডেকেৰা দমৰাটোৰ লগত লাইন মাৰিবলৈ কি গৈছিলি হ'ল তই যি মোক ইমান চাৰ্চ কৰছা কিয় চাৰ্চ নকৰিম তোৰ কাৰণে মই বাপেৰৰ পৰা কথা শুনিছোৱে আৰু গাঁৱৰ মানুহে আহি মোৰ কাণ কলা কৰি দিছেহি হেই তোক একলা এনেই গুণবেলা কৈছি কিয় এনে ক'ব এনে ক'বলৈ কাৰোবাৰ সাহ আছে হা তই যদি ভুল নকৰ
কোনোবা আহি মোৰ আগত ক'বলৈ সাহ আছে হা মোৰ ঘৰত আহি যিখিনি কথা কৈছে নহয় মোৰ আজি নাক কাণ চাট ফটা গৈছে তোৰ কাৰণে বুজিছ আৰু সাৱধান কৰি দিছো আজিৰ পৰা যদি তই ঘৰৰ পৰা যদি বাহিৰ হ তোৰ এই ভৰি হাত ভাঙি বিচনাত পেলাই থম তা বুলি কৈছে নহয় যা কি কেনে কৰে বেলেগৰ কথা শুনি মোক গালি পাৰে শান্তি নাইকিয়া হ'ল এই চবৰ পৰা মোৰ মানে নহয় এই দুকৰ মুখতচোন পৰিল না তোৰ এতিয়া মানে আৰু কি হ'ব যিয়ে মূৰৰ ওপৰত উঠাই দিছিলি হা মূৰৰ ওপৰত উঠিল না এই দি থকা মুনীয়া মানুহটোৰ লগত ঘূৰি ফুৰে তাই লাইন মাৰে মনে মনে থাকক ইমান গলফালি কিয় চিঞৰি আছে মাইক এটা আনি দিওঁ গোটেই গাঁৱৰ মানুহে শুনক এলাউন্স কৰি দিয়ক এই লাজ লাগছি এতিয়া তোৰ লাজ লাগছি হা গোটেই গাঁওখনত ঘোলা কণীৰ নিচিনা গন্ধ ওলাই গৈছি খবৰ মুখতে খালি আহিলে কথা হয় নেকি নিজৰ ছোৱালীজনীৰ কথা এনেকে চিঞৰ বাখৰ কৰি ক'বলৈ লাজ লগা নাই মই যি ক'ব লাগে কৈছো নহয় হ'ব এতিয়াও সময় আছে এতিয়াও তাইক বুজা কোনোবা দিনা উৰা মাৰিলি তেতিয়া পস্তাই মৰবি হ'ব আপুনি চিন্তা কৰিব নালাগে তাইক মই বুজাইছো নহয় যি ক'ব লাগে কৈছো নহয় কিয় ইমান চিঞৰ বাখৰ কৰি আছে আপোনাক অকলে কোৱা নাই মোকো আহি ঘৰত কৈ থৈ গৈছেহি বুজিছে হা ঘৰতো আহিছি ঘৰতো আহিছে মানুহে আকৌ ভালটো নেদেখে নহয় বেয়াটোহে দেখে আৰু সুবিধা পালে ক'বই সেইকাৰণে মই আগতে কৈছিলো না তেতিয়া নুশুনলি হা মোৰ কথা এতিয়া মায়ে জীয়ালে সৰি হও নহ'লে কোনোবা দিনা যদি অঘটন ঘটে তোৰ এই নাকটি মই উচা মাৰি তাই মোক বেকটা চাও এক মাৰি দিওঁ নেকি 2 লাখ মান ব্যক্তি এই মেডিকেলত পৰি থাকক